কুশল বৰা ন হেল্ল' গাইজ দুলেন মিচিং ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমগুৰি চলোৱাৰ ইম্পৰ্টেণ্ট বস্তু এটা দেখুৱাম। আপোনালোকে ভিডিঅ'টো এণ্টলৈকে স্কিপ নকৰাকৈ চাই ৰাখিব। চ' আপোনালোকক এতিয়া মই দেখাবলৈ ভিতৰত যাম। গাইজ এতিয়া মই ভিতৰলৈ গৈ আছোঁ। এতিয়া বৰ্তমান মালিকটো কাম কৰি আছে। ইয়াত কি বনোৱা হয় আৰু কি কাম কৰা হয় এইবিলাক সুধিবলৈ চেষ্টা কৰিম। এনে আপোনাৰ ইয়াত দাদা ৱেল্ডিং যে হেৰি কৰিছে আৰু কি কাম কৰা হয় অলপ বহলভাৱে বিষয়টো জনাই দিব। কি কাম কৰা হয় ইয়াত আপোনাৰ কৰা বুলি ক'লে মানে কি আৰু আপোনাৰ যিখিনি লোহাৰৰ পৰা ৰূপটা চপা ধৰি আদি কৰি ঘৰৰ অন্যান্য সামগ্ৰী যিমানখিনি কৰা হয়, গাড়ীৰ পৰা ধৰি গোটেইখিনিয়ে কৰা হয়। আপোনাৰ দৰ্জা চৰ্জা কিবাকিবিও চব বনোৱা হয় ন? চব অৰ্ডাৰ অনুযায়ী যি অৰ্ডাৰ দিয়ে তাকে পাব। কিবা পালেং চালেং কিবা বনোৱা চিষ্টেম আছে নেকি? চব সকলোখিনি সুবিধা আছে। আপোনাৰ যেনেকুৱা ডিজাইন লাগে, যেনেকুৱা বস্তু লাগে তেনেকৈ পাই যাব। আচ্ছা, জেগাটো কি আছিলে গাঁওখনৰ নাম? এইটো আপোনাৰ এৰিয়াটো আমগুৰিতে পৰে। আমগুৰি চাৰিআলিৰ পৰা যদি ৰাস্তাত অলপমান গৈ পিনি ইয়াত সোমালে পাই যাব ন? আমগুৰিৰ পৰা 2 নং কৃষ্ণপুৰ ৰোডত আহিলেই হ'ল। গাইজ মালিকে যি ক'ব লগা আছে ক'লে। তাৰপিছত আৰু ভিতৰত কিবা ইম্পৰ্টেণ্ট বস্তু আছে সেইটো আপোনালোকক দেখুৱাম। এতিয়াও মই ভিতৰত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গাইজ এতিয়া মই দোকানৰ বেনাৰটো দেখাই আছোঁ। লগত কণ্টেক্ট নাম্বাৰ আছে। কণ্টেক্ট নাম্বাৰত কল কৰি পিনি আপোনালোকে পালেং চালেং আলনা চালনা কিবাকিবি বনাব লগা আছে কণ্টেক্ট কৰি বনাব পাৰিব। এইটো দেখুৱাই আপোনালোকক এতিয়া মই ভিতৰলৈ লৈ যাম। বৰ্তমান বেনাৰটো সম্পূৰ্ণভাৱে দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। ভিতৰত গৈ আছোঁ। ইয়াতো ইম্পৰ্টেণ্ট বস্তু আছে। ইম্পৰ্টেণ্ট বস্তুটো দেখুৱাম, আপোনালোকে চাই থাকক। দাদা ইয়াত মেচিনটোত কি কাম কৰে অলপ তাৰ বিষয়ে অলপ জনাই দিব। এইটো হ'ল আপোনাৰ ধৰ এতিয়া যোনটো মিচিং সমাজৰ যোনটো আপঙৰ পিঠাটো আপং ন? আপংটো মানে এপকটো বনাবৰ কাৰণে ইয়াত বনোৱা হয়। তাৰ লগতে আপোনাৰ সান্দহ আৰু পিঠাজাতীয় অন্যান্য গুড়িজাতীয় মছলাজাতীয় অন্যান্য কৰা হয়। দাদা আৰু এইটো মেচিন এটা আছে, ইয়াত কি কৰা হয় বাৰু? এইটোত আপোনাৰ ধৰ বিশেষকৈ মাহৰ কাৰণে মাহজাতীয় এনে বস্তু ইয়াক ধৰ খোলা হয়। ইয়াৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। এইটো মেচিনটোত কি কৰা হয় তাৰ বিষয়ে অলপ জনাই দিব। অকল আপোনাৰ ধানৰ কাৰণে ন? আজিকালিতো আমাৰ মিচিঙত কিপাৰ বুলি কয়, কিপাৰটো নাইকিয়া হ'ল। আজিকালি মটৰ চিষ্টেম মানে লাইন কানেকশ্যন কৰি পিনি মানে ধান সেই খুন্দা নহয় জানো? খুন্দা হয়। ইয়াত বিশেষকৈ মানে কি মানুহৰ বেছি টাইম নালাগে, সোনকালে হৈ যায় ন? সোনকালে হয়, মানুহৰ টাইমটো অপচয় নহয়। কিমান টকাকৈ লয় বাৰু এক্টিঙত? ইয়াত আপোনাৰ হেৰিয়ত হ'ল আপোনাৰ ধানৰ টিঙে 6 টকা। তাৰপৰা মাহত আছে আপোনাৰ 5 টকা। তাৰপিছত এইফালে আপোনাৰ যদি আপক যোনটো পিঠাজাতীয় যোনটো শুনা হয় সেইটো 5 টকা। বহুত পূৰা মানে কম দামত আৰু যথেষ্ট আপোনাৰ 50% তলত আছে। তেল খৰচ কৰা হেৰিটোতো কৰিলে আপোনাৰ এক্টিঙত কমেও 15 টকা 16 টকা ল'ব ন? 15 টকা 20 টকা পৰি যায়। গতিকে তাৰ সলনি ইয়াত কৰিলে মানে আপোনাৰ 5 টকা 6 টকা পৰি যায়। ৱেল্ডিং কাম কৰি আছে, দৰ্জা বনাই আছে বৰ্তমান। খিৰিকী ন? এতিয়া দাদাই কামত ব্যস্ত। চাওক
দাদা এনে আপোনাৰ নামটো কি বুলি ক'লে দোকানটো চিনি পাব নামটো অলপ কৈ দিব মোৰ নামটো কুশল বুলি ক'লেই হ'ল কুশল বৰা ন চ' গাইজ আৰু ইম্পৰ্টেণ্ট বস্তু এটা দেখাব যাম ইটা কেনেকৈ বনায় আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চ' গাইজ এতিয়া ইটা ক'ত বনায় আৰু এতিয়া মই ভিতৰলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকক মই ভিতৰত দেখুৱাম গৈ পিনি